প্ৰসংগ হৈছে অসম আৰু অৰুণাচলৰ যি সীমান্ত সংঘাত, এই সীমান্ত সংঘাত যে চলি আছে বা সীমান্ত বৰ্ডাৰ ডিছপিউট যে চলি আছে তাক আচলতে সলভ কৰিবলৈ, সমাধান কৰিবলৈ নামচাই ডিক্লেৰেশ্যন স্বাক্ষৰিত হৈছিল, য'ত অসম অৰুণাচলৰ প্ৰায় 123খন আৰু 123খন মুঠতে গাঁওখনৰ মীমাংসা হৈছিল। তাৰপাছত তাৰ ভিতৰত বাদ পৰি গৈছিল অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ চাংলাং জিলাৰ যিসমূহ সীমান্তৱৰ্তী গাঁওসমূহ আছে, প্ৰায় মুঠ 5খন গাঁৱৰ সেই সমস্যা বৰ্তমানে সমাধান হোৱা নাই, যাৰ ক্ষেত্ৰত আচলতে যোৱাকালি অৰুণাচলৰ যি বিধানসভাত এই প্ৰসংগত আলোচনা হয় আৰু জয়ৰামপুৰ নামপুঙৰ যিজন বিধায়ক লাইচেঞ্চ চেম্বাৰ এই বিষয়ে উত্থাপন কৰে আৰু তাৰ প্ৰত্যুত্তৰত অৰুণাচল প্ৰদেশৰ যি হোম মিনিষ্টাৰ মামা নাটুঙে প্ৰসংগত উত্তৰত তেখেতে কয় যে এই যি 5খন গাঁও ৱাৰা, হঞ্জুৱাৰা, নতুন ৱাৰা আৰু এনেকৈ কৈ মুঠ 5খন গাঁও চাংলাং আৰু তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী 5খন গাঁৱৰ ৰিজনেল কমিটি যেতিয়া সংগঠিত কৰি দিছিল, এই ৰিজনেল কমিটিৰ ৰিপৰ্ট যথাসময়ত আচলতে দাখিল নকৰাৰ বাবে এই ডিছপিউটটো বা এই সমাধান এতিয়ালৈকে সমাধান সূত্ৰ ওলাব পৰা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, সতীৰ্থ গৌতম আছে, গৌতমৰ প্ৰথমতে এখন গাঁৱৰ পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিম। আৰু এই গাঁওখন হৈছে অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ সীমান্তত অৱস্থিত ৱাৰা গাঁও। আৰু কালি অৰুণাচল প্ৰদেশৰ যি বিধানসভাত আচলতে এই গাঁওখনৰ নামো উল্লেখ কৰা হৈছিল ৱাৰা গাঁও বুলি, যি সময়ত আচলতে ৱাৰা গাঁওখনৰ যিসমূহ আচলতে সমস্যা বা ৱাৰা গাঁওখনৰ যি বৰ্ডাৰ ইছ্যু, এই বৰ্ডাৰ ইছ্যুটো ইতিমধ্যে সেই ৰিজনেল কমিটিয়ে ছাবমিট নকৰাৰ কাৰণে এই সমাধান সূত্ৰ ওলোৱা নাই। আৰু ইতিমধ্যে এটা ৰিপৰ্ট অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰীগৰাকীৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টত আচলতে 2001 চনৰ চেঞ্চাছৰ ভিত্তি কৰি গাঁওখন ইতিমধ্যে অসমৰ গাঁও আৰু অসমৰ স্কুল ইয়াত স্থাপিত হৈ আছে, ইয়াত পুলিং চেণ্টাৰ যি আছে, গাঁওখন মানুহে অসমতে ভোট দিয়ে। এই সমগ্ৰ বিষয়টো আনি লোৱাৰ কাৰণে এই গাঁওখন অসমৰ বুলি কোৱা হৈছিল কাৰণে এই সমগ্ৰ বিষয়টো আহিছিল। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে অৰুণাচলৰ যিগৰাকী আমাৰ কাউণ্টাৰ পাৰ্ট বিধায়ক লাইচাম চিমা আৰু আচলতে এইসমূহ গাঁওখন অৰুণাচলত অন্তৰ্ভুক্ত কৰিব পাৰে নেকি, বা কাৰণ এই গাঁওখনত আচলতে টাংচা জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আহিছে বহুত দিনে। এই গাঁওখনৰ লোকসকল আছে, মই তেখেতৰ লগত জানিব চেষ্টা কৰিম। আচলতে কালি বিধানসভাত আলোচনা হৈছিল, অৰুণাচল বিধানসভাত আছে। এই গাঁওখন আপোনালোকে জানাৰ পৰা অসমতে আছে নে অৰুণাচলত আছে? নাই, এইটো আমি জনা পাওঁতো এইটো অসমতে আছিলে। আপোনালোকে অসমতে ভোট দিয়ে? অসমতে ভোট দিওঁ। আৰু ইয়াৰ স্কুল ভোট চব অসমৰে হৈ আছে? হয়। এতিয়া আপোনালোকক যদি কয় ডিছপিউট যদি হয়, এখন যদি অসমত অন্তৰ্ভুক্ত কৰিলে আপোনালোকে থাকি ভাল পাব নে অৰুণাচলত অন্তৰ্ভুক্ত কৰি থাকিব, আমি তাৰ জানিব বিচাৰিছোঁ। নাই, সেইটো এটা কথা আছে, আমি এইটো অৰুণাচলত নিজৰ ককাই ভাই আছে, নিজৰ জাতি কুটুম আছে, গোটেইখিনিতো অৰুণাচলত মানে এইটো ককাই ভাই আছে। এতিয়া আমি ভালে পাম যদি অৰুণাচল হয়। কিন্তু এটা কথা হৈছে আমি আমি আসামত পৰি গ'লোঁ, সেই গতিকে আমি এতিয়া বিশেষকৈ আমি বেলেগটোতো একো নহয়, আমি শিক্ষা ক্ষেত্ৰত বা এনেকুৱা এমপ্লয়মেণ্ট ক্ষেত্ৰত আমি বহুত বেক মাৰি আছোঁ। অসম চৰকাৰৰ পৰা সুবিধা পোৱা নাই? হয়। সেইকাৰণে আপোনাৰ অৰুণাচলত যদি যায় আপোনালোকে বেয়া নাপায়? নাপায়। এই গাঁওখনৰ গাঁওবোৰ আছে, মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম, কি ক'ব এই ক্ষেত্ৰত? এইটো আমি কি কওঁ, আমি জানামতেতো যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ তো অসম বুলি সাপতি বহি আছোঁ। এতিয়া যিটো আমি সহায় সুযোগ পাইছোঁ, কাৰেণ্ট পাইছোঁ, স্কুল আমাৰ LP স্কুল পাইছোঁ, আমাৰ দলং পাইছোঁ, আমাক আসাম চৰকাৰে আমাক দিছে হয়। আৰু বহুত আছে, চাকৰি ক্ষেত্ৰত কিবা বিভিন্ন ক্ষেত্ৰত আমাক আৰু সহায় সুযোগ চালে ভাল বুলি ভাবোঁ। আৰু এই গাঁৱত কিমান মানুহ আছে, টোটেল কিমান জনসংখ্যা আছে? আছে ইয়াতে 270। কিমান ঘৰ আছে? ঘৰটো 30 নানক। অঁ, 40 ঘৰ আছে মানে চব টোটেল। মোৰ ওচৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আচলতে কেন্দ্ৰীয় বিষয়ববীয়াসকল আছে। এই সমগ্ৰ বিষয়টো এটা চেঞ্চিটিভ বিষয়, স্পৰ্শকাতৰ বিষয়, আৰু এওঁলোকৰ মনৰ পৰা আমি জানিব গাঁওখন অসমৰ আমিও জানো, কাৰণ আমি ইয়াৰে বাসিন্দা বুলি কওঁ, আমি ইয়াৰে গোটেই সময় আমি সৰুৰ পৰা ইয়াত দেখিছোঁ। কিন্তু এইটো সময়ত
অৰুণাচল প্ৰদেশৰ বিধায়কগৰাকী ইমান মানে সক্ৰিয় হৈ আছে এই সংঘত, আমাৰ বিধায়ক কিন্তু একেবাৰে কাণ সাৰ নাই। এই ক্ষেত্ৰত কি বুলি প্ৰকাশ কৰে? আৰু ইতিমধ্যে কয় যে চৰকাৰৰ ফালৰ পৰা একো সহায় পোৱা নাই তেখেতলোকে, আৰু সেইকাৰণে যে এই জনগোষ্ঠীৰ লোকসকলে যদি অৰুণাচলত চামিলো কৰিব লগা তেখেতলোকে বেয়া নাপায়। এই সন্দৰ্ভত কি বুলি আমি মাটি এনেকৈ এৰি দিম নেকি? চাওক, প্ৰথম কথাটো হৈছে গোটেই বিষয়টোত অত্যন্ত চেঞ্চিটিভ, আৰু আমাক দুখ লাগিছে যে এই মুহূৰ্তত এই সময়ত আজি আমাৰ অসমৰ বিধানসভাও চলি আছে, অৰুণাচলৰ বিধানসভাও চলি আছে। আজি বিধানসভা যে আমাৰ যিগৰাকী স্থানীয় বিধায়ক সদায় তেওঁতো নিন্দত ব্যস্ত হৈ থাকে, আৰু তেখেতৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া তেখেতৰ নিজৰ দায়িত্বটো আমি পালন কৰা দেখা নাই। কেৱল মাত্ৰ চয়ন কৰিবলৈ গ'লে তাত নহ'ব, বা অন্যান্য বিধায়কবোৰে কি কথাবোৰ কয় এইখিনি শুনিবলৈ তাত তেওঁ যোৱা প্ৰয়োজন নাই। যদি এইবোৰ শুনিম বুলি ভাবিছে তেওঁ ঘৰত থাকক, আৰু ডাঙৰ টিভি ব্যৱস্থা কৰি দিম লাগিলে, আমি তেওঁ টিভিতে চাই থাকক। তেখেতে তাত গৈ সিংহৰ দৰে দপদপাই কথাবোৰ কওক। সঞ্জু, ৱাৰা, মুংকাম, এফালে আপোনাৰ বমগৰা ওপৰত চালেকি, গোটেই অঞ্চলটো আমাৰ বৰ্ডাৰ চেঞ্চিটিভ ইছ্যু, ক'ৰবাত NC ইছ্যু আছে, ক'ৰবাত বৰ্ডাৰ ডিছপিউট ইছ্যু আছে। গতিকে এই কথাবোৰ কোনে ক'ব যদি তেওঁ নকয়? তেখেতৰ দায়িত্বটো কি আছে, কাম কি আছিল, তেখেতে কৰিছে কি তাত? গতিকে আজি যে মানুহবোৰে ক'বলৈ কিয় বাধ্য হৈছে যে আমি অসমৰ পৰা আমাক এৰি দিলেও আমি দুখ নাপাওঁ বুলি ক'বলৈ কিয় বাধ্য? এই বেদনাটো কোনে বুজি পাব? এই বেদনাটো বুজি পাব লাগিব বিধায়কগৰাকীয়ে। আজি এইখন অঞ্চলত ইয়াৰ যি আমাৰ এটা ভূমিপুত্ৰ মানুহ, আমাৰ জনজাতি মানুহ, এই জনজাতি মানুহবোৰক স্কুল দিছে 1961-ত, কিন্তু আজি পৰ্যন্ত স্কুলৰ খবৰ লৈছে জানো তেখেতে? তেখেতে কিমানবাৰ আহিছে? স্কুলৰ শিক্ষক কিমান আছে? ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পাছ কৰি ক'ৰ লৈ গৈছে? এই খবৰবোৰ লৈছে জানো? আজিলৈকে ইয়াতে স্বাস্থ্য কেন্দ্ৰ নাই, খাবলৈ মানুহবোৰৰ পানীৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে মানুহ কেনেকৈ থাকিব পাৰিব ইয়াত? কি একেবাৰে এন্ধাৰৰ মাজত কোনোবা জংঘলৰ মাজত থৈ দিয়া নিচিনা হৈছে। গতিকে চৰকাৰৰ যি দৃষ্টিভংগী, একেবাৰে দৃষ্টিভংগীটোৰ পৰা আমি একেবাৰে মনপুত হৈ থকা নাই। আমি ধিক্কাৰ জনাইছোঁ এনে জনপ্ৰতিনিধিক, কেৱল মাত্ৰ ভাস্কৰ শৰ্মা বুলিয়ে নহয়, ইয়াৰ পূৰ্বৰ যিগৰাকী বিধায়ক তেখেতকো আমি আজি ইয়াত এই আওতালৈ আহি তেখেতক আমি ধিক্কাৰ জনাইছোঁ। আজি আমাৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰতিনিধি কৰা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে, তেখেতে কেন্দ্ৰীয় মন্ত্ৰী, এফালে সৰ্বানন্দ সোণোৱাল ডাঙৰ তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰী, তেখেতসকলে গোটেই বিষয়টো উত্থাপন কৰক। আমি এটা কথা বুকুত ডাঠ কৰি ক'বলৈ বিচাৰিছোঁ, এই মাটিটো আমাৰ অসমৰ মাটি, এই মানুহবোৰ অসমৰ মানুহ, তেখেতসকলে ভোট অসমত দি আছে, তেখেতে অসমৰ মানুহবোৰ টেক্স দি আছে, অসম চৰকাৰৰ প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা কৰি আহিছে। কিন্তু আজি আমি দুখ পাইছোঁ, কষ্ট পাইছোঁ যে ভাস্কৰ শৰ্মা ডাঙৰীয়াই বিধানসভাত শুই আছে, আৰু আনফালে অৰুণাচলৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ বিধায়কে কিন্তু তাক উত্থাপন কৰি আছে যে এই মাটিবোৰৰ কথাবোৰ তেখেতে পাতি আছে। পাতিব লাগিছিলে কোনে, কৰিছে কোনে? গতিকে আমি ভাবোঁ উচিত শিক্ষা যদি ভাস্কৰ শৰ্মা ডাঙৰ কথা, তেখেত ৰুলিং চৰকাৰ নহয়, যিজন বিধায়ক তেখেত NPPৰ পৰা উঠি পেলাই তেখেতে বিজেপি আমাৰ আকৌ বিধায়কজন নিজৰ চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ বুলি তেখেতে কয়, কিন্তু তেখেতে সমাধান কৰিব পৰা নাই বা সুবিধা দিব পৰা নাই। আমি সেই কথাটো আচৰিত পাইছোঁ, তেখেতে কিয় এই মাটিটো নিজৰ মাটি বুলি ভাবি থকা নাই? চাগে ভাস্কৰ শৰ্মা ডাঙৰীয়া গাঁৱটো ইয়াত নাই, ভাস্কৰ শৰ্মা ভাল পোৱা মানুহবোৰ এখন গাঁৱত নাই, ভাস্কৰ শৰ্মা কুটুমৰ ঘৰ ইয়াত নাই, চাগে তেখেতৰ ঘৰৰ মানুহ ইয়াত থকা হ'লে, চাগে তেখেতৰ নিজৰ যদি বাগান থকা হ'লে, চাগে তেখেতৰ ইয়াত যদি ডাঙৰ ডাঙৰ কিবা কাৰোবাৰ থকা ফেক্টৰীবোৰ থকা হ'লে আজি তেখেতে চাগে চিঞৰি ক'লে হয় যে ৱাৰা গাঁও অসমৰ হয় বুলি। হয়তো এই কাৰণে ভাস্কৰ শৰ্মা ডাঙৰীয়াই এই গাঁৱৰ মানুহবোৰ খবৰ লোৱা নাই। হয়তো এই কাৰণে তেখেতে গোটেই যিমান আজি বৰডুম চবৰা ধৰি মেলি আপোনাৰ আমাৰ তিৰাপ গোটেই বেল্ট আজি লাগি থকা গোটেই বৰ্ডাৰ ডিছপিউট এৰিয়াবোৰ যে ইয়াৰ সমাধান তেখেতে বিচাৰি থকা নাই। গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়াই যদি মাত নামাতে তেখেতক মাত মতাবলৈ কেনেকৈ বাধ্য কৰাব লাগিব, ইয়াৰ ব্যৱস্থা এই স্থানীয় ৰাইজে কৰিব, আমি কৰিম। আৰু পুনৰ এবাৰ কৈছোঁ, যদি আপুনি শিক্ষা ল'বলগীয়া আছে, যদি আপুনি জানিবলগীয়া আছে, আপোনাক আমি গোটেই কিতাপ পত্ৰ যোগাৰ কৰি দিম, আপোনাক আমি অসমৰ মেপৰ যোগাৰ কৰি দিম, যদি আপোনাৰ নক্সা যদি আপোনাৰ মনত নাই। কিন্তু আজি আমি দুখ লাগিছে, আজি আমি পুনৰ এবাৰ দুখৰে ক'বলৈ বিচাৰিছোঁ যে অৰুণাচলৰ বিৰোধী পক্ষৰ এগৰাকী বিধায়কে উত্থাপন হৈ ক'বলৈ বাধ্য হৈছে এই মাটিৰ কথা, এই জনতাৰ কথা, এই জনজাতি মানুহবোৰৰ কথা, কিন্তু আমাৰ নিজৰ স্থানীয় বিধায়কে কি কৰিছে? নিশ্চয় এটা ডাঙৰ কথা, এটা মই কৈছোঁ এটা চেঞ্চিটিভ বিষয়, এটা স্পৰ্শকাতৰ বিষয়। আৰু এটা কথা উল্লেখ কৰিব লাগিব, মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ একেবাৰে কাউণ্টাৰ পাৰ্ট বা ইমিডিয়েট কাউণ্টাৰ পাৰ্ট বুলি ক'লে নামপুং বিধানসভা সমষ্টি, আৰু তাৰ যিজন বিধায়ক লাইচাম চিমাই যিটো গুৰুত্ব সহকাৰে তেখেতৰ এই নিজৰ মানুহখিনিৰ বাবে চিন্তা কৰিছে, বেলেগ এখন ৰাজ্যৰ মাটি নিজৰ সমষ্টিৰ মানচিত্ৰলৈ আনিব বিচাৰিছে বা চেষ্টা কৰিছে, তাৰ ক্ষেত্ৰত কিন্তু ইয়াৰ মাৰ্ঘেৰিটা বিধায়কগৰাকী যে নিমাতী কইনাৰ তেখেতৰ মনোভাৱ, সেয়াৰ কিন্তু তেখেতৰ সমষ্টি যে এটুকুৰা মাটি যাব লৈছে হয়তো তেখেতৰ জ্ঞাত নহয়। যদি জ্ঞাত নহয়, আমাৰ এই প্ৰতিবেদনৰ যোগেদি আপোনাক জ্ঞাত কৰিব চেষ্টা কৰিছোঁ, আপুনি এই কুম্ভকৰ্ণৰ নিৰ্দয়ৰ পৰা আপুনি সাৰ পাব লাগিব। নহ'লে প্ৰতি বছৰে মাৰ্ঘেৰিটাৰ পৰা এনেকৈ মাটি যদি কাঢ়ি লৈ যায় বা অসমৰ মাটি বেলেগক আমি দি দিবলগীয়া হয়, তেনেহ'লে ইয়াতকৈ পৰিতাপৰ কথা আৰু অসমৰ আৰু অসমীয়াৰ বাবে নাথাকিব।